वेलकम बैक टू आवर चैनल। बहुत दिनर পৰা ভিডিও দিব পৰা নাই, আজি এটা নতুন ভিডিও দিব বিচাৰিছো। ভিডিওটো হৈছে ওয়েডিং গেস্ট মেকআপ টিউটোৰিয়েল। মই এটা কথা ক'ব বিচাৰিছোঁ, মই কোনো মেকআপ আৰ্টিষ্ট নহয় বা মই কোনো মেকআপ এক্সপাৰ্ট নহয়। মই বিয়ালৈ যোৱাৰ আগত যোনটো মেকআপ কৰোঁ সেইটোকে আপোনালোকক দেখাব বিচাৰিছোঁ। মুখখন ধোৱাৰ পিছত আপোনালোকে যিকোনো ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰে। মই সদায় এই ক্ৰীমটো লগাওঁ। ফাৰ্ষ্ট মই লৈছোঁ CC ক্ৰীম, লেকমি 925 CC ক্ৰীমটো লগাইছোঁ। আপোনালোকে বিউটি ব্লেণ্ডটো দিয়ে কৰিব পাৰে, মই হাতেৰে কৰি কৰিবলৈ পাওঁ, সেইকাৰণে হাতেৰে কৰিছোঁ। এতিয়া মই অকণমান আইব্ৰ'টো আঁকিম। এতিয়া মই অকণমান কম্পেক্ট পাউডাৰ দি এইটো মিলাই লওঁ। মই কম্পেক্ট পাউডাৰ এইটো ইউজ কৰিছোঁ, মেবেলিনৰ কম্পেক্ট পাউডাৰ দি সেট কৰি ল'লোঁ। এতিয়া মই অকণমান আই মেকআপটো কৰিম। আই মেকআপটোৰ কাৰণে মই এইটো লৈছোঁ। পোনপ্ৰথমতে মই এইটো কালাৰ লৈছোঁ। মই হাতেদিয়ে চব কৰিছোঁ। মই হাতেদি কৰি ভাল পাওঁ, সেইকাৰণে হাতেদি কৰিছোঁ। আপোনালোকে ব্ৰাছেদিও কৰিব পাৰে। ফাৰ্ষ্ট অকণমান মই ৰেডিছ কালাৰ এটা লগাইছোঁ। তাৰ ওপৰত এটা শাইনিং, অলপমান শাইনিং থকা এটা কালাৰ লগাম। আই মেকআপ হৈ গৈছে। এতিয়া মই এই আই শ্বেডৰ ওপৰত আইলাইনাৰ লগাম। মই আইলাইনাৰত এইটো লগাইছোঁ, ইলিয়েটিন আইলাইনাৰ। মোৰ আইলাইনাৰ লগোৱা হৈ গ'ল। এতিয়া মই মাস্কাৰা লগাব লৈছোঁ। এতিয়া মই অলপমান ব্লাছ কৰিম। ব্লাছ কৰিবলৈ এইডাল মই ব্ৰাছ লৈছোঁ। এইটো একচুৱেলি ব্লাছাৰো হয় আৰু হাইলাইটাৰো হয়। মই ব্লাছ কৰিবলৈ এই কালাৰটো লৈছোঁ, এই পিংক কালাৰটো। এতিয়া মোৰ মেকআপ কমপ্লিট হৈছে। লাষ্টত ফিনিচিঙত মই এইটো লিপষ্টিক লগাব লৈছোঁ। লিপষ্টিকটো এলিয়েটিনৰ লিপষ্টিক। লাষ্টত মেহেন্দিটো লগাব আছে। মই চুলিখিনি চিম্পলকৈ কৰিছোঁ, জাষ্ট এটা খোপা কৰিছোঁ। এই খোপাটো পৰি নাযাবলৈ মই এটা নেট লগাইছোঁ। ইয়াৰ ওপৰত মই গজৰা লগাব পাৰে, মোৰ ওচৰত গজৰা নাই, সেইকাৰণে এই হোৱাইট ফ্লাৱাৰটো লগাইছোঁ। ফাইনেলি এইটো মোৰ কমপ্লিট লুক। মই টচ মুগাৰ মেখেলা চাদৰ পিন্ধিছোঁ, লগতে ৰেড কালাৰৰ শ্লিভলেছ ব্লাউজ কেৰি কৰিছোঁ।